हेलो दोस्तों आमार फैमिली आमार पेरेंट्से आमाक सरुरे পৰা বিভিন্ন ধৰণৰ কথা শিকাই আহিছে তেওঁলোকে যিসমূহ কথা আমাক শিকাই আহিছে সেই সকলোবোৰ কথা আমাৰ ভালৰ বাবে শিকাইছে কিন্তু তাৰে ভিতৰত এনেকুৱা কিছুমান কথা আছে যিসমূহ কথা যদি আমি মানি চলো তেনেহলে আমি সদায় একেটা অৱস্থাতে থাকিম যদি ইনডাইৰেক্টলি কোৱা হয় তেওঁলোকৰ সেই কথাসমূহ মানি চললে আমি সদায় দুখিয়া হৈ থাকিম যাৰ ভিতৰত প্ৰথমখাৰ কথা হ'ল তুমি হাৰ্ড ওয়াৰ্ক কৰা তেতিয়াহে ধনী হ'ব পাৰিবা মোৰ অৰ্থ এইটো নহয় যে আপুনি হাৰ্ড ওয়াৰ্ক নকৰিব আপুনি একেবাৰে কষ্ট নকৰিব আমাৰ পেৰেন্টস আমাৰ ফ্যামিলিয়ে ভাবে আমি যিমানেই হাৰ্ড ওয়াৰ্ক কৰিম আমি যিমানেই কষ্ট কৰিম আমি সিমানেই ইনকাম কৰিব পাৰিম কিন্তু এই ধাৰণাটো সম্পূৰ্ণৰূপে ভুল কিয়নো হাৰ্ড ওয়াৰ্ক কৰা আৰু টকা ইনকাম কৰা এই দুইটা সম্পূৰ্ণৰূপে ডিফাৰেন্ট এজন লোকে 12 ঘণ্টা সময় কাম কৰি মাত্ৰ 20000 টকা ইনকাম কৰে আৰু আন এজন লোকে মাত্ৰ 2 বা 3 ঘণ্টা সময় কাম কৰি লাখ টকা ইনকাম কৰে সেইবাবে আপোনাৰ আৰ্নিং এইটোৰ ওপৰত ডিপেন্ড নকৰে যে আপুনি কিমান হাৰ্ড ওয়াৰ্ক আৰু আপুনি কিমান সময় কাম কৰিছে আপোনাৰ আৰ্নিং সম্পূৰ্ণৰূপে এইটোৰ ওপৰত ডিপেন্ড কৰে যে আপুনি কিমান ইফেক্টিভ আৰু কিমান স্মাৰ্ট ওয়াৰ্ক কৰিছে সেইবাবে ধনী হ'বৰ বাবে আপুনি হাৰ্ড ওয়াৰ্ক কৰাটো গুৰুত্বপূৰ্ণ নহয় আপুনি কিমান ইফেক্টিভ আৰু কিমান স্মাৰ্ট ওয়াৰ্ক কৰিছে সেইটোহে বেছি গুৰুত্বপূৰ্ণ আমাৰ ফ্যামিলি আমাক কোৱা দ্বিতীয়খাৰ কথা হ'ল বি লাইফ এভৰিৱান ইলছ হেই আসোৱা ডক্টৰ পুতেক ইঞ্জিনিয়াৰ হ'ল সৈকিয়াৰ জীয়েক ডক্টৰ হ'ল আৰু তোমাৰ একো নাই এই কথাখাৰৰ পৰা আমাৰ পেৰেন্টসেটো আমাক মোটিভেট কৰিব বিচাৰে যে তুমিও লাইফত কিবা এটা কৰা এই কথাখাৰৰ পৰা এইটো বুজোৱা হয় যে আনে যি কৰিছে তুমিও তাকে কৰা অৰ্থাৎ ডক্টৰ পুতেক যদি ইঞ্জিনিয়াৰ হৈছে তেনেহলে তুমিও ইঞ্জিনিয়াৰ হোৱা সৈকিয়াৰ জীয়েক যদি ডক্টৰ হৈছে তেনেহলে তুমিও ডক্টৰ হোৱা যেতিয়ালৈকে আপুনি আনে যি কৰে আপুনি তাকে কৰে তেতিয়ালৈকে আপোনাৰ আৰ্নিং তেওঁলোকৰ সমানেই হ'ব তেওঁলোকতকৈ বেছি কেনেকৈ হ'ব এজ এ এক্সাম্পল যদি আপুনি জব কৰিব বিচাৰে বা আপুনি জব কৰি আছে তেনেহলে ইণ্ডিয়াৰ সকলোতকৈ ডাঙৰ পোষ্টটো হ'ল প্ৰেসিডেন্টে পাৰ মন্থ 5 লাখ টকা ইনকাম কৰে কিন্তু ইণ্ডিয়াত এনেধৰণৰ বহু ইউটিউবাৰ আছে যি 15 লাখতকৈ অধিক পাৰ মন্থ ইনকাম কৰে কেৰি মিনাটিয়ে তেওঁ ইউটিউব চেনেলৰ পৰা টোটাল 25 কৰৰতকৈও অধিক টকা ইনকাম কৰিছে আৰু তেওঁ পাৰ মন্থ 16 লাখতকৈও অধিক টকা ইনকাম কৰে সো তেওঁ আনতকৈ অলপ বেলেগ কাম কৰিছে সেইবাবে তেওঁ ইমান টকা ইনকাম কৰিবলৈ সক্ষম হৈছে সেইবাবে আপুনিও আনৰ দৰে সেম কাম নকৰি আপুনি আনতকৈ অলপ ডিফাৰেন্স কৰিবলৈ ট্ৰাই কৰক যদি আপুনিও ইন ফিউচাৰত ধনী হ'ব বিচাৰে আমাৰ ফ্যামিলি আমাৰ পেৰেন্টসে আমাক কোৱা অন্য এখাৰ কথা হ'ল যে এইটো কাম নকৰিবা এইটো কামত ৰিস্ক আছে সেইটো কাম নকৰিবা সেইটো কামত ৰিস্ক আছে ইয়াৰ পৰা আমাৰ ফ্যামিলি আমাৰ পেৰেন্টসে আমাক ইনডাইৰেক্টলি এইটোৱে বুজাব বিচাৰে যে সদায় সেফ জোনৰ ভিতৰত থাকা তুমি তোমাৰ সাধ্য তোমাৰ অকাদতকৈ বেছি চিন্তা কৰিলে কিন্তু ৰিস্ক আছে কিন্তু এই কথাখাৰ সত্য যে কেৱল ধনী লোকসকলহে ৰিস্ক লয় দুখীয়া আৰু মিডল ক্লাছ লোকসকলে কেতিয়াও ৰিস্ক ল'ব নোৱাৰে ইয়াক যদি আমি এটা এক্সাম্পলৰ সৈতে বুজো তেনেহলে আমাৰ ফ্যামিলিয়ে বিচাৰে যে আমি এটা জব কৰো কিয়নো সেই জবটো সেফ তাত কোনো ধৰণৰ ৰিস্ক নাথাকে আমি যেতিয়া কোনোবা এটা কোম্পানীত চাকৰি কৰো সেই কোম্পানীটোৰ যিজন ওনাৰ হয় তেওঁ ৰিস্ক লয় সেইবাবে তেওঁ আমাতকৈ ধনী হয় আৰু আমি তেওঁ তলৰ এমপ্লয়িজ হ'বলগীয়া হয় যদি আপুনিও সাকসেস হ'ব বিচাৰে তেনেহলে আপুনিও আপোনাৰ সাধ্যতকৈ ওপৰত চিন্তা কৰিব লাগিব আৰু আপুনি সেফ জোনৰ পৰা ওলাই আহি ৰিস্ক ল'ব লাগিব যাতে আপুনিও এজন সাকসেসফুল ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিব পাৰে আপোনাৰ ফাইনান্সিয়েল ফ্ৰীডম এচিভ কৰিব পাৰে ইন শৰ্টত যদি আমি গোটেইকেইটা কথা একেলগতে ডিসকাস কৰোঁ যদি আপুনিও ধনী হ'ব বিচাৰে তেনেহলে আপুনি আপোনাৰ চিন্তাধাৰা আপোনাৰ সাধ্য আপোনাৰ অকাদতকৈ ডাঙৰকৈ ভাবিব লাগিব আৰু আপুনি সেই হিচাপত নিজৰ একচন ল'ব লাগিব 2 নম্বৰ আপুনি সেফ জোনৰ পৰা বাহিৰত ওলাই আহি ৰিস্ক ল'ব লাগিব 3 নম্বৰ আপুনি সকলোৰে দৰে সেম থিংকিং সেম কাম কৰাৰ হলনি আপুনি বেলেগতকৈ অলপ বেলেগ কাম কৰিবলৈ চেষ্টা কৰিব লাগিব 4 নম্বৰ আপুনি হাৰ্ড ওয়াৰ্ক কৰাতকৈ ইফেক্টিভ আৰু স্মাৰ্ট ওয়াৰ্ক কৰাত বেছি গুৰুত্ব প্ৰদান কৰিব লাগিব যদি আপুনি এই সকলোবোৰ কাম কৰে তেনেহলে আপুনিও নিশ্চয় এদিন নহয় এদিন ধনী হ'বলৈ সক্ষম হ'ব পাৰিব আশা কৰোঁ ভিডিওটো আপোনাক অলপ হ'লেও হেল্প কৰিব যদি আপুনি ভিডিওটো হেল্পফুল বুলি ভাবে তেনেহলে আপুনি আপোনাৰ ৰিলেটিভৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি ভিডিওটো ভাল লাগিলে তেনেহলে এটা লাইক আৰু এনে ধৰণৰ ভিডিওসমূহ আগলৈ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা ঘণ্টাটো প্ৰেছ কৰি অল নটিফিকেশন কৰি ল'বলৈ নাপাহৰিব সো থ্যাংক ইউ সো মাচ এভৰিৱান ফৰ ইয়োৰ ভ্যালুএবল টাইম